স্যান্ডউইচ একেবাৰে সহজ ৰেচিপি এটা লৈ মই আপোনালোকৰ মাজলৈ আজি আহিছোঁ। বিশেষকৈ আজি মোৰ একো স্পেচিয়েল ৰান্ধিবলৈ মন যোৱা নাই, সেইকাৰণে ভাবিলোঁ একেবাৰে শ্বৰ্টকাট কিবা এটা কৰি দিওঁ আৰু পেট ভৰিলেই হ'ল। বাছ এয়া মই বন্ধাকবি লৈছোঁ, একেবাৰে মিহিকৈ কুটি লৈছোঁ বন্ধাকবিখিনি, আৰু লৈছোঁ মই ইয়াতে গাজৰ, সেইখিনি চুকি লৈছোঁ। এতিয়া বন্ধাকবি আৰু গাজৰখিনি মিক্স কৰি ল'লোঁ, আৰু 2টা কণী লৈছোঁ, হাৰ্ড বইল কৰি লৈছোঁ। কণীকেইটা মিক্সিত মই এনেকৈ পিচি ল'লোঁ। পিচি লৈ উঠাৰ পিছত এতিয়া গাজৰ আৰু বন্ধাকবিখিনিৰ লগত অকণমান নিমখ দি পেলাই কণীখিনি দি দিলোঁ, আৰু লগতে মই ইয়াতে দিলোঁ ভেজ মেয়নিজ, আৰু এইটো মই গাৰ্লিক ফ্লেভাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেলটো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি খুব সুন্দৰকৈ মই এতিয়া মিক্স কৰি দিম। বাছ লৰাই দিছোঁ, মানে আজি পালা মাৰিম আৰু একো স্পেচিয়েল বনাবলৈ মন যোৱা নাই। এয়া মই ডাঙৰ 2খন ব্ৰেড লৈ লৈছোঁ, আৰু তাৰে মাজত এই মিশ্ৰণখিনি দি পেলাই এতিয়া 2খন ব্ৰেড মই চাপি দিম। ছাইডটো মই কাটি দিছোঁ, একচুৱেলি আপোনালোকক দেখাবৰ কাৰণেহে কাটিছোঁ, আদাৰৱাইজ মই ঘৰত ইমান কাটি নলওঁ। বাছ ৰেডি, ভিতৰত সোমাই দিলোঁ, আৰু এয়া 3-কোণীয়াকৈ মই কাটি দিলোঁ। আপোনালোকেও ঘৰত বনাওক আৰু পৰিয়ালৰ সৈতে চেণ্ডউইচৰ আনন্দ লওক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ।